मेरा सपना है गाँव में 3 करोड़ लाखपति दीदी बनाने का। আৰু এইখন হৈছে লাখপতি দিদিৰ মানে লাখপতি বাইদেউৰ চাৰ্টিফিকেট। আপোনালোকে পালেনে লাখপতি বাইদেউৰ চাৰ্টিফিকেট? এয়া আমাৰ মায়ে পালে। আমাৰ গোটৰ 3 গৰাকী মেম্বাৰে পাইছে। গোটেইকেইগৰাকী মেম্বাৰে পোৱা নাই বাৰু। কিয় পোৱা নাই সেয়াও জানিব পৰা নাই। অকল চাৰ্টিফিকেটহে পাইছে বাৰু, কিন্তু পইচাটো নাই পোৱা। পইচাৰ কথা ইয়াত উল্লেখ নাই কৰা। অকল চাৰ্টিফিকেটখনত লাখপতি দিদি 3 কৰোৰ বনাম সেইটো কোৱা আছে। তাৰপাছত ফালে আছে চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন। তাৰপাছত আছে নাম, গাঁও আৰু গোটৰ নাম আছে। আৰু শেষত আছে চিএলএফৰ প্ৰেচিডেণ্টৰ নাম। আৰু আপোনালোকে পালে নাই জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মায়ে পোৱাৰ চাৰ্টিফিকেটখন। আজিলৈ আহিছোঁ।